আজি আমাৰ 21 নং শালবাৰী সমষ্টিত মই একচুৱেলি MCLA হিচাপে আজি PMGSY যি ৰাস্তা পেকেজ নাম্বাৰ ৱাইজত আছে মোৰ শালবাৰীত 8টা আছে মই আহি 3টা ইনিগ্ৰেশ্যন কৰিলোঁ তো আৰু আকৌ কিমান থাকিল আমাৰ 5টা থাকিল এতিয়া 5টা আকৌ কৰিবলৈ গৈ আছোঁ তো যেনে হওক খুব ভাল আমাৰ ইয়াৰ অঞ্চলত মানে উত্তৰ অঞ্চল একচুৱেলি ক'ব গ'লে সেইটো মোৰ সমষ্টিৰ একদম লাষ্ট গাঁও বুলি ক'ব লাগিব মানাছত কাষত হা তো যেনে হওক মই সিপিনে আহি পেলাই খুব ভাল লাগিছে এটা মানে ৰাস্তা দিব পাৰাৰ কাৰণে তো সেইটোৱে এটা কথা এইটো ৰাস্তাটো হ'ল মানে আমি আগত যোনটো আমাৰ অতুল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিলে সেই টাইমত মানে গাঁৱৰ পৰা মানে জৰি পেলাই টাউনৰ লগত লগোৱা সেইটো উদ্দেশ্যেৰে PMGY ৰাস্তাটো মানে এটা আঁচনি বনাই দিছিলে এই বনোৱা ভিত্তিতে আজিও মানে আমাৰ সেই উত্তৰ অঞ্চলৰ পৰা যায় মানে গাঁওখিনি যদি মানে ডেভেলপ হয় তেতিয়াহ'লে টাউন অট'মেটিকলি ডেভেলপ হয় সেইটো উদ্দেশ্যৰে আমাৰ গাঁও অঞ্চলতো মানে PMGY ৰাস্তাটো সোমাই দিয়া হৈছে তো আজি খুব ভাল লাগিছে সেইখিনি ৰাস্তাটো মানে কৰি পেলাই আমি যিকোনো বিজনেছ মানে কিবা উপকাৰ আহিব আৰু দেই নাই তেওঁলোকে এতিয়া ডাইৰেক্ট নেটত চাই ল'বা আমাৰ BTC টেণ্ডাৰ যোনটো আমাৰ ৱেবছাইট আছে তাতে চাই ল'বা এতিয়া টেণ্ডাৰৰ ডেট হৈ গ'ল সেইটো হ'ল 20 তাৰিখত একদম লাষ্ট টেণ্ডাৰ যোনটো কিবা যোনটো টেণ্ডাৰ নটিছ NIT কৰিছে সেইটো 20 তাৰিখত লাষ্ট চব কণ্ট্ৰেক্টাৰে তাতে পাৰ্টিচিপেট কৰিব পাৰিব বাছ সেইখিনি একো নাই তাতে বিৰোধীয়ে যা তা কৈ থাকিব কিন্তু আমি লিগেলি কাম কৰি আছোঁ বাছ সেইটো কাম কৰিব লাগে ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰি যাই থাকিব লাগে বাছ এইটোৱে এতিয়া গাঁও অঞ্চলত যিমান মানুহবোৰ আছে চবে জানে BPF দল একচুৱেলি একদম ভাল এটা ৰাজনীতি দল মানে ঠগাব নাজানে চাদা চিধা দল বুলি জানে চবেই দেই নহয় আমাৰ BTCত মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে কি আমি একচুৱেলি NDA হিচাপত খেলিম ইয়াত অনলি 15টা নহয় 126 আছে বুলি কৈছে তো 126 আমি গভৰ্ণমেণ্ট বনাব পাৰা হেনকে মানে আমি দিছপুৰত পঠাব লাগে সেইটো উদ্দেশ্য লৈ পেলাই আমি দলৰ যিমান MCLA হওক মেম্বাৰ হওক VCDC মেম্বাৰ হওক চবেই চেয়াৰমেন হওক চবেই এইটো উদ্দেশ্যটো লৈ পেলাই কাম কৰি আছে নাই এইটো আৰু কি মই একচুৱেলি এইটো নাপায় ক'বা তথাপিও মই একচুৱেলি ক'ম আগতে মানে যিয়ে হওক ছাপৰ্টটোতো এপছু হৈ পেলাই ছাপৰ্টটো UPPLতে দি থকা আছিলে তো এতিয়া আকৌ ডাইৰেক্ট মানে সন্মুখত আহিছে বেনাৰ লৈ পেলাই এপছুৰ পৰা ৰিজাইন দি পেলাই এতিয়া UPPLত আহিছে সেইটো আৰু ইমান কিবা নহয় যেন এতিয়া ডাইৰেক্টলি কৰি আছে বাছ এইটোৱে ইয়াত আৰু বাকী একো নাই একো ভয় কৰিব নালাগে আমাৰ গভৰ্ণমেণ্ট আকৌ দিছপুৰত হৈ আছে চিন্তা নাই